#Justice for Zubin Garg বুলি লিখিবলৈ নাপাহৰিব। আহিবলগীয়া ৰৈ ৰৈ বিনালে সিনেমাখন নিশ্চয়কৈ চাব আৰু জুবিনদাৰ স্বাৰ্থত চৰকাৰীভাৱে ৰৈ ৰৈ বিনালে সিনেমাখনৰ টিকেট GST অথবা টেক্সবিহীন হ'ব লাগে বুলি চৰকাৰলৈ আহ্বান জনালোঁ। হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। হয় বন্ধুসকল, আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো আজিৰ বিষয়টো হ'ল প্ৰায়তঃ জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰস্তুত কৰি থৈ যোৱা ৰৈ ৰৈ বিনালে যিটো চিনেমা হয়তো কেইদিন পিছত আমি সকলোৱে দেখিবলৈ পাম। সেই ৰৈ ৰৈ বিনালে চিনেমাখনৰ বিষয়ে দুষাৰ কথা ক'বলৈ গৈছোঁ আৰু এই কথাটো যিখিনি কথা ক'ম, কথাখিনি আমাৰ চৰকাৰলৈ এটা আহ্বান জনাম। সেই আহ্বান জনোৱাৰ বাবে আজি এই ভিডিঅ'টো মই বনাইছোঁ। ব্যক্তিগতভাৱে মই চৰকাৰক আহ্বান জনাম কথাখিনি। তো আপোনালোকে কথাখিনি মোৰ লগত অলপ শ্বেয়াৰ কৰিব। যদি আপুনি সঁচাকৈ জুবিনৰ অনুৰাগী, এই ভিডিঅ'টোত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নাপাহৰিব আৰু যদি মোৰ কথাখিনি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰিব, যাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ গৈ ভিডিঅ'টো পায়। কিয়নো মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই এই ভিডিঅ'টো আজি বনাইছোঁ। তো আপোনালোকে সকলোৱে জানে ৰৈ ৰৈ বিনালে যিখন চিনেমা জুবিন গাৰ্গৰ যিখন চিনেমা আমাৰ মাজলৈ আহি আছে, হয়তো কেইদিন পিছত চিনেমাঘৰত আমি দেখিবলৈ পাম। ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈছে ৰৈ ৰৈ বিনালে চিনেমাখনৰ যি টিকেট অনলাইন বুকিঙৰ প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ অহা 6 তাৰিখলৈকে সকলো চিনেমা হলত টিকেট বুকিং হৈ গৈছে। তো এইখিনিতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে নলবাৰীৰ এটা চিনেমা হল যাৰ নাম হ'ল বেলা লুনা এটা চিনেমা হলত ইতিমধ্যে টিকেট বুকিং হৈছে। অফলাইন অনলাইন চব বুকিং হৈ গৈছে। 6 তাৰিখলৈকে কোনো টিকেট নাপায়। এই বেলা লুনা যিটো হোটেল বা চিনেমা হল, সেই হোটেলৰ স্বত্বাধিকাৰীজনে এটা কাম কৰিছে, সেইটো হ'ল জুবিনদাৰ স্বাৰ্থত। কাৰণ জুবিনদাই জানিব পৰা মতে নামনি অসমৰ বিভিন্ন জেগাত যেতিয়া প্ৰগ্ৰাম কৰিবলৈ গৈছিল, বেলা লুনা হোটেলৰ 202 নম্বৰ কোঠাত তেওঁ থাকিছিলে, বিশ্ৰাম লৈছিলে। সেইকাৰণে সেই হোটেলৰ স্বত্বাধিকাৰীজনে সেই 202 নম্বৰ কোঠাটো জুবিনদাৰ নামত নামাকৰণ কৰি দিছে আৰু সেই কোঠাটোত হোটেলটোৰ কোঠাটোত যিখিনি পইচা ইনকাম হ'ব, সেই পইচাখিনিয়ে হোটেলটোৰ মালিকজনে খৰচ নকৰে। সেইখিনি জুবিনদাই যেনেকৈ মানুহৰ মাজত দান বৰঙণি আগবঢ়াইছিল, ঠিক তেনেধৰণে সেই পইচাখিনি খৰচ কৰা হ'ব বুলি ইতিমধ্যে হোটেলৰ স্বত্বাধিকাৰীজনে জনাই দিছে। 202 নম্বৰ কোঠাৰ যিখিনি পইচা ইনকাম হ'ব, গোটেইখিনি পইচা সেই জুবিনদাই যেনেকৈ দুখীয়া মানুহৰ আগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত দিছিলে, ঠিক তেনেকৈ সেই কোঠাটোৰ যিখিনি পইচা ইনকাম হ'ব স্বত্বাধিকাৰীজনে দিব বুলি ইতিমধ্যে ঘোষণা কৰি দিছে। যিয়ে নহওক এইটো এটা ভাল খবৰ, ভাল কথা। আমি সকলোৱে তেওঁক শুভেচ্ছা জনাইছোঁ। এতিয়া কথাটো হ'ল এই যে ৰৈ ৰৈ বিনালে যিখন চিনেমা আমাৰ মাজলৈ আহি আছে, ইতিমধ্যে বহুত মানুহে টিকেট বুকিং কৰি পেলাইছে। যিয়ে নহওক চৰকাৰক মই আহ্বান এইটোৱে জনাব বিচাৰিছোঁ যে জুবিনদাই আমাৰ কাৰণে, অসমৰ কাৰণে যিখিনি কাম কৰি গৈছে, সেইখিনি কাম আমাৰ অসমত থকা আপুনি বিভিন্ন ধৰণৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি নেতা নেত্ৰী, MLA MP, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীলৈকে তেওঁলোকে কেৱল কৈছিলহে অসমখনত আগুৱাই লৈ যাব লাগে, অসমখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে, কিন্তু কোনেও এই কামটো কৰিব পৰা নাছিল। আজি জুবিনদাৰ মৃত্যু হোৱাৰ পিছত, আজি জুবিনদাৰ কাৰণে আমাৰ অসমখন আজি বিশ্বৰ ভিতৰত প্ৰতিষ্ঠা হৈ গৈছে, ৱৰ্ল্ড ৰেকৰ্ড হৈ গৈছে। ইয়াৰ গোটেইখিনি ক্ৰেডিট আমি যদি ক'বলৈ যাওঁ, দিবলৈ যাওঁ, গোটেইখিনি জুবিনদাৰ কাৰণে হৈছে। ইয়াক কিন্তু কোনো নেতা নেত্ৰী, MLA মন্ত্ৰী কোনো কৰিব পৰা নাই। সেইকাৰণে
আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, যি জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰি গৈছে, সেই জুবিন দাৰ স্বাৰ্থত জুবিন দাই কৰিব নোৱাৰা বহুত আদৰুৱা কাম ৰৈ গৈছে। সেই জুবিন দাৰ স্বাৰ্থত তেওঁ কৰি যোৱা চিনেমাখন, যিহেতু তেওঁ আমাৰ মাজত নাই, তেওঁ কৰি যোৱা চিনেমাখন ৰাইজে আৱেগিক হৈ চাব, দুখেৰে নাচায়, কিয়নো আৱেগিক হৈ চবে এই চিনেমাখন চাব। সেই চিনেমাখন চোৱাৰ বাবে চৰকাৰে যিখিনি টেক্স লয়, টেক্স বা যিটো কয় GST বুলি কয়, যিটো GST লগায়, আহ্বান জনাইছোঁ চৰকাৰক যাতে ৰৈ ৰৈ বিনালে চিনেমাখনৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী টেক্স বা GST নলগায়। জুবিনৰ অনুৰাগীসকলক যাতে ৰৈ ৰৈ বিনালে চিনেমাখন বিনা টেক্সত চাবলৈ সুবিধা কৰি দিয়ে, এয়া আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাইছোঁ। এই লাখ লাখ জুবিন অনুৰাগীক, লাখ লাখ জুবিন প্ৰেমী ৰাইজক জুবিন গাৰ্গে যিখন চিনেমা দি থৈ গৈছে, সেই চিনেমাখনক চৰকাৰে যাতে টেক্স বা GST বিহীন কৰি মানুহক চাবলৈ সুবিধা কৰি দিয়ে। কিয়নো অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনি মানুহৰ মাজত দিছে, বিভিন্ন ধৰণৰ সুবিধা মানুহৰ মাজত দিছে। আপোনাৰ ফ্ৰী চাউলৰ পৰা আৰম্ভ কৰি, আপোনাৰ নিযুত মইনাৰ পৰা আৰম্ভ কৰি, আপোনাৰ অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনি মানুহৰ মাজত ফ্ৰী আঁচনি দিছে। তে আমি বিচাৰোঁ যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যাতে জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত, জুবিন গাৰ্গৰ যি মানসিকতা আছিল, সেই মানসিকতাৰ স্বাৰ্থত যাতে তেওঁ প্ৰস্তুত কৰি যোৱা ৰৈ ৰৈ বিনালে চিনেমাখনৰ টিকেটৰ ক্ষেত্ৰত চৰকাৰী যিটো টেক্স বা GST, সেই বস্তুটো উঠাই লৈ মানুহক, সকলো মানুহক, সৰু ডাঙৰ সকলো মানুহক চাবলৈ এটা সুবিধা কৰি দিয়ে যেন আমি এটাই বিচাৰিছোঁ। আকৌ কৈছোঁ, ৰৈ ৰৈ বিনালে চিনেমাৰ টিকেট টেক্স আৰু GST বিহীন টিকেট হ'ব লাগে বুলি চৰকাৰক আহ্বান জনাইছোঁ। গতিকে মোৰ কথা যদি আপোনালোক সকলোৱে একমত হয়, তেতিয়াহ'লে নিশ্চয়কৈ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতেকৈ ভিডিঅ'টো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈ পায়। আৰু আপুনি যদি জুবিন দাক ভাল পায়, তেতিয়াহ'লে এই ভিডিঅ'টোত জাষ্টিছ ফৰ জুবিন বুলি লিখিবলৈ নাপাহৰিব। ইতিমধ্যে আপোনালোকে গম পায়, জাষ্টিছ ফৰ জুবিন গাৰ্গ 3 মিলিয়ন পাৰ কৰি 4 মিলিয়ন হ'বলৈ গৈ আছে। ইয়া বহুত ডাঙৰ কথা আৰু বহুত অনুৰাগীৰ কাৰণে বহুত ভাল কথা। আপোনালোকে লিখিবলৈ নাপাহৰিব, লিখিয়ে থাকিব, বহুত লিখি থাকিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। সৰ্বশেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।